নাৰায়ণপুৰ সত্ৰসমূহকে ধৰি গাঁৱে গাঁৱে ৰাসৰ ব্যাপক প্ৰস্তুতি। মথুৰাৰ ৰজা কংসৰ ৰতহাস্য, দৈৱকীৰ হিয়া ভঙা কানুন আৰু উগ্ৰসেনৰ মৰ্মস্পৰ্শী অভিশাপে সমগ্ৰ নাৰায়ণপুৰ অঞ্চলত বিৰাজ কৰিছে ৰাসৰ পৰিৱেশ। গাঁৱৰ জীয়াৰী বোৱাৰীৰ নিদ্ৰাহৰণ কৰিছে গকুলৰ শ্ৰীকৃষ্ণৰ সুমধুৰ বাঁহীৰ সুৰৰ মূৰ্ছনাই। বৃন্দাবনত জীয়াৰী বোৱাৰীৰ নৃত্যৰ ছন্দত কঁপি উঠিছে নাৰায়ণপুৰৰ আকাশ বতাহ। এই পৰিৱেশ নাৰায়ণপুৰৰ গ্ৰামাঞ্চলসমূহৰ। অঞ্চলটোৰ এই বৰ্ষও বদলা সত্ৰ, বেলেগুৰি সত্ৰ, শিয়ালমৰা সত্ৰকে ধৰি উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ যুৱ সংঘ, জয়পুৰ পিছলা, জয়পুৰ শিৱ মন্দিৰ, মধুপুৰ বুঢ়াবুঢ়ী, বৰবালি বনপুৰৈ, ধলপুৰ শিমলুগুৰি পিছলাকে ধৰি সমগ্ৰ নাৰায়ণপুৰ অঞ্চলত ৯৮টা মঞ্চত উদযাপন কৰা হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা। ৰাস উদযাপন সমিতিসমূহে ব্যাপক কাৰিকৰী কলা কৌশল অৱলম্বনৰ প্ৰস্তুতি চলাইছে। ৰাসথলীসমূহত এতিয়া কংসৰ ৰতহাস্য আৰু দৈৱকীৰ হিয়া ভঙা কানুন দেখা পোৱা গৈছে। ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি শুনিলা নহয়, দৈৱবাণী আজি স্পষ্টভাৱে কৰিছে ঘোষণা, অচিৰতেই কংসৰ মৰণ। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ। সৰ্বমনোকামনাপূৰ্ণ শিৱ মন্দিৰৰ উদ্যোগত নৱজ্যোতি কলা বিকাশ কেন্দ্ৰ আজি ৪ৰ্থ বৰ্ষ দৰ্শক হ'ল। আমি ৰাসভাগ প্ৰচেষ্টা অকল এককভাৱে কৰোঁ, কিন্তু বিশ্ববাসীৰ প্ৰেৰণা আমি একো নাজানো। কেনেকৈ গঢ় লৈ উঠে দিনে ৰাতিয়ে অক্লান্ত পৰিশ্ৰম মাধ্যমেদি আজি তেখেতৰ লীলাভাগ আগুৱাই লৈ যোৱা প্ৰচেষ্টা হাতত লৈছোঁ। উদ্দেশ্য এটাই, বিশ্বৰ শান্তিৰ কাৰণে। সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপ আপত্তি, তোমালৈ চাই দিব পাৰোঁ মুক্তি দৈৱকীক। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি, আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি সকলো কাঢ়ি নিব পাৰা। প্ৰত্যেক মুহূৰ্ততে যি বা থাকে সকলো আমাৰ। তথাপি কওঁ শুনা, মিছা কথা নকওঁ কদাপি, প্ৰাণান্তেও প্ৰতিজ্ঞা পালিম। স্বামী, কিয় ইমান ভীষণ প্ৰতিজ্ঞা কৰিলা? কিয়? ক্ষান্ত হোৱা দেৱী, ক্ষান্ত হোৱা।